কি খবৰ গানটো অফ কৰি লওঁ। তো একচুৱেলি কি হয়, আজিতো তুলসী পূজা আছিলে, তাৰ লগতে আজি 25 ডিচেম্বৰ। তো খ্ৰীষ্টিয়ান সম্প্ৰদায়ৰ যিবিলাক ব্যক্তি আছে তেওঁলোকৰ আজি মানে এটা বহুতেই ভাল দিন, এটা ডাঙৰেই উৎসৱ, ঠিক আছে। তো এতিয়া আমি ঘৰত কাম পাতি আছিলে, এইবিলাক কৰিলোঁ, তুলসী পূজাও কৰিলোঁ। এতিয়া অলপ এনেই ফুৰি আহোঁ, যিহেতু খ্ৰীষ্টমাছ জাষ্ট এনেই ফুৰি আহিম। এণ্ড মই এইটো ক'ব বিচাৰোঁ যে ৰেচপেক্ট এভৰি ৰিলিজন। মই ৰেচপেক্ট কৰোঁ, আপোনাৰ যিকোনো ৰিলিজন হওক, সকলোৱে নিজৰ নিজৰ ৰিলিজনক ভাল পায়, মই ভাল পাওঁ। তো আমি এতিয়া যাই আছোঁ, চাই আহোঁ কি কি। মই যাই পোৱা নাই একচুৱেলি, একদিনো মই আজিলৈকে যাই পোৱা নাই। এনেই যাম, চাম কেনেকুৱা টাইপৰ কি হয়, বস্তুবিলাক চাম, জানাটো দৰকাৰ। কাৰণ যিকোনো বস্তু আমাৰ যদি আমি চাওঁ বা কেতিয়াবা কিবা নহয় কিবা এটা শিকিব পাৰিম তাৰ পৰা। কাৰণ মই আজিলৈকে য'তে গৈছোঁ, যি কৰিছোঁ, তাতে মই কিবা নহয় কিবা এটা শিকিছোঁ। কাম হওক বা নহওক সেইটো ডাঙৰ কথা নহয়, কিন্তু কিবা এটা প্ৰত্যেকটো বস্তুতে, প্ৰত্যেকটো কথাতে শিকিব পৰা যায় যদিহে সেই বস্তুটো পজিটিভলি লয়। এতিয়া আমি নৰ্মেলি বেছিভাগ বস্তু আমি নিগেটিভলি লওঁ, বাট পজিটিভলি ল'ব লাগে। পজিটিভলি ল'লে তাৰ পৰা আমি এটা কিবা বস্তু, কিবা নহয় কিবা 1% হ'লেও কিবা এটা শিকিব পাৰিম। তো আমি সেইটো বস্তু বিচাৰিব জানিব লাগিব যে তাতে শিকিবলগীয়া কি আছে। বেয়াৰ মাজতো ভাল কমাই থাকে, ঠিক তেনেকুৱা। তো তেওঁলোকৰ যিটো ৰিলিজিয়াছ এটা আজি সেয়া আছে, তো সেইটোৰ বিষয়ে নাজানো, অলপ কিবা জানিম গ'লে নিশ্চয়। তো এতিয়া গাড়ী তো এতিয়া আমি গৈ আছোঁ। তো ভাল লাগিছে, কেনেকুৱা ফিল? তো গাইছ মজা।